ল যোগ নামৰ পাঠটোত প্ৰথমতেই আমি বিভিন্ন ব্যঞ্জন বৰ্ণৰ সৈতে ল ব্যঞ্জন বৰ্ণটো যোগ কৰি নতুন নতুন যুক্তাক্ষৰ গঠন কৰিবলৈ শিকিম। এতিয়া আমি প্ৰথমতেই পোৱা ব্যঞ্জন বৰ্ণটো হৈছে ক। ক বৰ্ণটোৰ সৈতে ল ব্যঞ্জন বৰ্ণটো যোগ কৰা হৈছে। কৰ সৈতে যেতিয়া ল বৰ্ণটো যোগ কৰা হ'ব, তেতিয়া নতুনকৈ গঠন হোৱা যুক্তাক্ষৰটো হ'ব কয়লয়াক ল। ক যোগ ল কয়লয়াক ল। ইয়াৰ পিছত আমি পোৱা ব্যঞ্জন বৰ্ণটো হৈছে গ। গৰ সৈতে ল বৰ্ণটো যোগ কৰা হৈছে, তাৰ ফলত গয়লয়াগ ল এই যুক্তাক্ষৰটো গঠন হৈছে। গ যোগ ল গয়লয়াগ ল। ইয়াৰ পিছত প ব্যঞ্জন বৰ্ণটোৰ সৈতে ল ব্যঞ্জন বৰ্ণটো যোগ কৰা হৈছে। পৰ সৈতে যেতিয়া ল বৰ্ণটো যোগ কৰা হ'ব, তেতিয়া নতুনকৈ গঠন হোৱা যুক্তাক্ষৰটো হ'ব পয়লয়াপ ল। প যোগ ল পয়লয়াপ ল। ইয়াৰ পিছত আমি ম ব্যঞ্জন বৰ্ণটো পাইছোঁ। ম বৰ্ণৰ সৈতে ল বৰ্ণটো যোগ কৰা হৈছে, ফলত ময়লয়াম ল এই যুক্তাক্ষৰটো গঠন হৈছে। ম যোগ ল ময়লয়াম ল। ইয়াৰ পিছত তালব্য শ বৰ্ণৰ সৈতে আমি ল বৰ্ণটো যোগ কৰা দেখিবলৈ পাইছোঁ। তালব্য শ যোগ ল শয়লয় শ্ল। তালব্য শ বৰ্ণৰ সৈতে যেতিয়া ল বৰ্ণটো যোগ কৰা হ'ব, তেতিয়া তালব্য শয়লয় শ্ল এই যুক্তাক্ষৰটো গঠন হ'ব। একেবাৰে শেষত আমি দেখিবলৈ পাইছোঁ হ ব্যঞ্জন বৰ্ণটো। হ বৰ্ণৰ সৈতে ল বৰ্ণটো যোগ কৰা হৈছে, তাৰ ফলত হয়লয়াহ ল এই যুক্তাক্ষৰটো গঠন হৈছে। হ যোগ ল হয়লয়াহ ল। এতিয়া আমি এই যুক্তাক্ষৰ কেইটা আকৌ এবাৰ পঢ়ি চাম। ক যোগ ল কয়লয়াক ল। গ যোগ ল গয়লয়াগ ল। প যোগ ল পয়লয়াপ ল। ম যোগ ল ময়লয়াম ল। তালব্য শ যোগ ল শয়লয় শ্ল। হ যোগ ল হয়লয়াহ ল।